ইয়াত চাওক মাংস ধুনীয়াকৈ। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই চেনেল। তো আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকিব শেষলৈকে। তো এই মস্ত এটা ডাঙৰ হাঁহ লৈ আহিছোঁ, দেখিছে নাই? আজি আমাৰ ঘৰত লাহনদাও আছে, লগতে আৰু শিৱসাগৰ এজন ভাইটি আহিছে। তো একদম মজাকৈ লাহনদাৰ লগত ফুড ব্লগ এটা হ'ব, ইটিং চেলেঞ্জটো আজি হ'ব। তো মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এইটো হাঁহটো এতিয়া মাৰি মেলি চব কাটি কুটি ক্লিয়াৰ কৰি লওঁ, মাজে মাজে আহি দেখাই থাকিম আৰু বনোৱা আজি প্ৰায় সকলোখিনি দেখাম। তো ভিডিঅ'টো চাই থাকিব। মাংস পৰা কাটি কুটি ৰেডি হৈ গ'ল, এতিয়া মানে ধুনীয়াকৈ বনাব লৈ আছোঁ। এতিয়া বনাবৰ কাৰণে এই সকলোখিনি যোগাৰ কৰি লৈছোঁ। সেইফালে চাওক, এইফালে ধৰি লওক পিঁয়াজ কাটি ল'লোঁ আৰু এইফালে কেৰাহীত তেল দিয়ে দিছোঁ, তেল গৰম হৈ আছে। আৰু এইখিনি মাংসখিনি আৰু এইফালে আলু কাটি লৈছোঁ। নহৰু আদাটো অলপ খুন্দিব আছে, খুন্দি মানে মাংসটো এইখিনি ভাজি থাকোঁ, অলপ পাছত খুন্দি দিম। আৰু এইফালে আছে বাঁহ গাজৰ খৰিচা, সেইটোত আছে, ইয়াৰ পৰা অলপমান দিম। তো তেলটো গৰম হৈ গৈছে, পিঁয়াজ দি দিছোঁ, 1 গামলা পিঁয়াজ কাটি দিছোঁ, দি দিলোঁ। আৰু মাংসত পিঁয়াজটো অলপ বেছিকৈ দিলে ভাল লাগে, সেইটো কাৰণে পিঁয়াজটো সৰহকৈ অলপ কাটি দিছোঁ। এইখিনি এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ কালাৰটো অলপ ব্ৰাউন হ'লক, ৰঙচুৱা হওক। ৰঙচুৱা নোহোৱালৈকে এইখিনি অলপ ভাজি থাকিম। এতিয়া অলপ ভাজি লওঁ পিঁয়াজখিনি। এতিয়া প্ৰায় পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। তো এতিয়া মাংসটো দিব হৈ গৈছে, মাংসত দি দিওঁ। এয়া মাংস দি আছোঁ, এই একেবাৰে গামলাটোকে ঢালি দিওঁ, গোটেইখিনি একেবাৰে। মাংস দি দিলোঁ। এতিয়া মাংসখিনি প্ৰায় আধা ঘণ্টামান ফ্ৰাই কৰিব লাগিব। তাৰপাছতে বেলেগ আলু চালু মছলা দিয়া হ'ব। সেইখিনি ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ আধা ঘণ্টামান। মাংস কালাৰটো চাওক কেনেকুৱা কালাৰ উঠিছে। এতিয়া মাংসটো আধা ঘণ্টামান ফ্ৰাই হৈ লওক, তাৰপিছত আলু মছলা পাতি দি থাকিম। তাৰপিছত এই আধা ঘণ্টা ভজাৰ পাছত মাংসখিনি পূৰা তেল ওলাইছে। ইয়াত তেল চাব, পূৰা তেল ফুল হৈ গৈছে, কেৰাহী ইমান তেল আছে। আৰু মাংস কালাৰটো অলপ ক'লা ক'লা হৈছে। তো হাঁহ মাংস সদায় ৰংটো বনোৱাৰ পাছত কালাৰ ক'লাই হৈ যায়। এইখিনি পূৰা ধুনীয়াকৈ তেল ওলাইছে, একদম গাঁৱলীয়া ষ্টাইলত বনাই আছোঁ ধুনীয়াকৈ। তাৰপিছত এইটো খুন্দনা অলপ আদা নহৰু পিচি থৈছোঁ, এনেকৈ হাতেই উলিয়াই দি দিছোঁ। তো ইয়াত দি দিলোঁ। তো এইটো আমি খুন্দনা বুলি কওঁ গাঁৱলীয়া মানুহে। তো আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। তো এতিয়া অকণমান লৰাই দিওঁ আকৌ মাংসখিনি, যাতে আদা নহৰুখিনি মিলি যায়। ইয়াত চাওক মাংস ধুনীয়াকৈ হৈ আছে। আৰু এতিয়া লগতে আলুখিনিও দি দিওঁ। এই আলু দি দিছোঁ। তো এতিয়া আলুখিনি সিজালৈকে আকৌ অলপ ফ্ৰাই কৰি লওঁ। অলপ ঢাকি দিওঁ, তেতিয়া সোনকালে আলুটো সিজিব। এতিয়া আলু ফ্ৰাই মাংস ফ্ৰাই প্ৰায় ধুনীয়াকৈ হৈ গৈছে।
আৰু এতিয়া পানী দি দিব লাগিব। চাওক আলু ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আৰু মাংসও হৈ গৈছে ফ্ৰাই। হ'ল আন্দা আহক আকৌ মাংসটো চাই দিয়ক কেনেকুৱা হৈছে। এয়া লাহন দা এতিয়া মই বনাইছোঁ বুলি লাহন দা ওচৰলৈ নহাই হ'ল। মানে মোৰ গালৰ বিষত মই থাকিব পৰা নাই। এয়া মাংসটো কেনেকুৱা বনিছে চাই দিব কৈছোঁ। ধুনীয়া বনাই আছে, ধুনীয়া। কালাৰটো মজা লাগিছে কিন্তু দেই। কালাৰ ধুনীয়া আছে ন? আপোনালোকে মাত্ৰ চাইহে থাকক দেই। অঁ ভাল লাগিছে। চেণ্টটো আহিছে নাই অলপ? চেণ্টটো মজা। আৰে আমাৰ ইয়াতে মানে কি হয়, অকল আমি আদা আৰু নহৰু দি খাওঁ ন, বেলেগ মানে একো মছলা দি নাখাওঁ যে। পেকেট মছলাটো মানে প্ৰয়োগ কৰা নহয়। সেইটো কাৰণে মানে কি মাংসটো খাই, মাংস বুলি নহয় যিকোনো চব্জিত যদি আপুনি যিবিলাক পেকেট মছলা নিদিয়াকৈ খাব পাৰে নহয়, নিজৰ কাৰণে ভাল আৰু নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল। মই সেইটো কাৰণে এইটো মানুহে ভাবে যে মদ খাই কিনে মই ফুলিছোঁ বুলি, সেইটো মিছা কথা। মই খাদ্য ভালকৈ খাওঁ মানে, যিদিনালৈকে পাৰিম সেইদিনালৈকে খামেই মই। আৰু আজি মানুহৰ ঘৰলৈ আহিছোঁ যিহেতু হাঁহ বনাই আছে, যদিও নোৱাৰোঁ চুপি চুপিলেও খাম। চুপি অলপ খাব। সেইটোৱে আপোনাক চাই গৈ থাকক আৰু এনজয় লওক, মানে ফূৰ্তি কৰক, আমি খাওঁ আপোনালোক ফূৰ্তি কৰক। বলক। তো এতিয়া বনাই আছোঁ, হৈ যাব এতিয়া প্ৰায়। তো ইয়াত মাংসত অলপ পানী দি দিছোঁ। তো ধুনীয়াকৈ অলপ গ্ৰেভি নিচিনাকৈ বনাম মানে। অলপ হাঁহ মাংসটো একেবাৰে ফ্ৰাই হ'লেও ভাল লাগে মানে, কিন্তু তথাপিও অলপ মানে এই আলু দিছোঁ ভাগি গ'ল ধুনীয়াকৈ, আৰু অলপ গ্ৰেভি টাইপ হ'লে মানে খুব ভাল লাগে। এতিয়া অলপ পানী দি দিলোঁ আৰু উতলি লওক ধুনীয়াকৈ হৈ আছে। তাৰপাছত আপোনালোকক এক পিচ টেষ্ট কৰি চাম, এক পিচ টেষ্ট কৰি দেখাম। আৰু মাংস বনাই যদি এক পিচ টেষ্ট নকৰোঁ তো ভাল নালাগিব, সেইটো কাৰণে এক পিচ টেষ্ট কৰি দেখাম আপোনালোকক। তো চাই থাকক ভিডিঅ'টো। এয়া চাওক কিমান ধুনীয়া এটা কালাৰ উঠিছে। এয়া এতিয়া মাংস চাওক কালাৰ, আৰু মাংস পূৰা চাওক এই মস্তি হৈছে দেই। মানে এক পিচ লওঁ, টেষ্ট কৰি চাওঁ। ইয়াতে প্লেটখনত লৈছোঁ, টেষ্ট কৰি চাওঁ এক পিচ তেনেকুৱা হয়। তাৰপাছত আৰু খানা খাওঁতে লগ পাম আৰু। এতিয়া মজাকৈ হৈ গৈছে। ইয়াৰ পিচটো লৈ লওঁ, অলপ আঁতৰি আহিছোঁ। তো এই পিচটো মজাকৈ এটা টেষ্ট কৰি চাওঁ। গৰম হৈ আছে নহয় পুৰিব। পুৰা টেষ্টি। গৰম হৈ